ইনকলাব জিন্দাবাদ এনডিএ আঁচনিৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম কৰ্তন কৰাইছে কি বিজেপি চৰকাৰ জবাব লাগে জবাব দিয়ক ইনকলাব জিন্দাবাদ চিপিআই চিপিএম জিন্দাবাদ সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে আন্দোলন চলিছেই চলিব ইনকলাব জিন্দাবাদ আজি গোটেই ভাৰতবৰ্ষতে বামপন্থী দলবিলাকে MGNREGA আঁচনিৰ পৰা আইনৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নামটো আঁতৰাৰ বিৰুদ্ধে এই আন্দোলনৰ আহ্বান জনাইছে। আমি CPI CPM গোৱালপাৰা জিলা কমিটিয়েও ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। 2005 চনত MGNREGA আইনৰ জৰিয়তে গাঁও অঞ্চলত গৰীব মানুহবিলাকক জব কাৰ্ড প্ৰদানৰ জৰিয়তে 100 দিন কাম দিয়াৰ নিশ্চিত এই আইনখন কৰিছিলে। এটা সাংবিধানিক অধিকাৰ আছিলে, কিন্তু এই চৰকাৰে এই আইনখন পাৰ্লিয়ামেণ্টত সংশোধন কৰিল। যোৱাকালি ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছিল যে সেই আইনৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি নামটো তেওঁলোকে কৰ্তন কৰিছে। কৰ্তন কৰি GP ৰামজী নামৰ নামাকৰণ কৰিছে। যিজন জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰিলে, সেই ব্যক্তিজনৰ বিৰুদ্ধে আজি বিজেপি RSS তেওঁৰ নাম আপোনাৰ মোচাৰ কাৰণে কৰ্তন কৰাৰ কাৰণে আজি চেষ্টা কৰিছে। আপোনালোকে জানে যে মহাত্মা গান্ধীক সেই সময়ত হিন্দুত্ববাদী সংগঠনে হত্যা কৰিছিলে, আৰু আজি এই বিজেপি RSS তেওঁলোকে এই মহাত্মা গান্ধীৰ যে আঁচনি, তেওঁৰ নামত যিটো আঁচনি, যিটো আইন, এই আইনো কৰি আছে। আজি বিভিন্ন ঠাইত এই বিজেপি RSS কিছুমান স্থানৰ নাম